হেল্ল' এভৰিৱান, পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ সকলোকে জনাইছোঁ স্বাগতম। সকলোৰে ভালে চাগে, মোৰো ভালেই। আজি হৈছে উৰুকা। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। সকলোৰে যাতে বিহু ভালে ভালে যাওক তাকে কামনা কৰিলোঁ। অৱশ্যে সকলোৱে পিকনিক খাইছে নহয় জানো। আমি অৱশ্যে এইবাৰ তেনেকৈ সকলোৰে লগত মিলিজুলি তেনেকৈ পিকনিক খোৱা নহ'ব, বিশেষ এটা কাৰণত। প্ৰত্যেক বছৰে খোৱা হয়, এই বছৰহে খোৱা নহ'ব। আজি ভিডিঅ'টো বনোৱা এইটোৱে কাৰণ যে যিহেতু আগৰ কথাবোৰ আচলতে মনত পৰিছে। আজি যিহেতু আমি পিকনিক নাই খোৱা সেইকাৰণে, আৰু দেউতাই যিহেতু চাকৰি সূত্ৰে নামৰূপৰ কোৱাৰ্টাৰত আগতে আছিল বহুত বছৰ ধৰি, তাতে আচলতে লাইনতে পিকনিক চিকনিক খাই ভেলাঘৰ সজাই মেজি জুই ৰাতিপুৱালৈ জ্বলাই সকলোবোৰ আচলতে কৰিছিল। মইনো বিয়া সোমোৱা কেইবছৰ হৈছে, বেছি কেইবছৰ হোৱা নাই নহয় জানো। তেওঁলোকে আচলতে 30 বছৰ 40 বছৰ ধৰি তাতে ইমান ধুনীয়াকৈ সেইকাৰণে এই ভিডিঅ'টি বনালোঁ আজি। মই বিয়া সোমোৱাৰ পাছৰ পৰাও তাতে খোৱা যে, সেইকাৰণে মনত পৰিলে আগৰ স্মৃতিবিলাক। সেইকাৰণে আচলতে মনৰ কথাখিনি এনেদৰে ভিডিঅ'টিৰ মাধ্যমেৰে আপোনালোকৰ মাজলৈ প্ৰকাশ কৰি দিলোঁ দেই। আৰু আমি য'ত আছোঁ এতিয়া তালৈ অহা এইবাৰ দুবাৰহে মাঘ বিহু পাইছোঁ। যোৱাবাৰ বাৰু 4 ঘৰ 5 ঘৰ মানে মিলি খাইছিলোঁ। এইবাৰ বিশেষ এটা কাৰণত খোৱা নহ'ল, সেইকাৰণে আৰু আগৰ দিনবিলাক আচলতে মনত পৰে। বছৰেকৰ বিহুটোত সকলোৰে লগত মিলিজুলি এসাঁজ খালে কিমান এটা ভাল লাগে নহয় জানো। আজি যিহেতু নাই খোৱা, একো নাই, এনেই মনত পৰিছে আৰু সেইকাৰণে আচলতে এনেদৰে আজি ভিডিঅ'টি বনালোঁ। সকলোকে আকৌ এবাৰ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আগতে কটোৱা সময়বিলাক আচলতে অলপ চলপকৈ আছে মোৰ ওচৰত। এনেদৰে মই ইয়াতে ইউটিউবত সাঁচি ৰাখোঁ বুলি ভাবিছোঁ। যেনে হ'লেও পিছত নিজেও চাব পাৰিম নহয় জানো। মোৰ এইটো মোবাইলত সিমানো আগৰ ফটোবিলাক নাই, আছে মেমৰিত সোমাই আছে সকলোবিলাক। এতিয়া যিকেইখন ইয়াত সাঁচি থ'ম বুলি ভাবিছোঁ সেইখিনি সকলো ফেচবুক ইনষ্টাগ্ৰাম তাৰ পৰা মানে লোৱা হৈছে। মেমৰিত থাকিলে যে, যিহেতু এই মোবাইলটোত মেমৰি নাখায় সেইকাৰণে মানে সকলোবিলাক দিব নোৱাৰিম। যি কপি আছে সেই কপিকে সাঁচি থ'লোঁ দেই। ঘৰতে ৰাতিলৈ কি যোগাৰ কৰোঁ ভিডিঅ' কৰিব পাৰিলে কৰিম দেই, মানুহজনো যিহেতু নাই। এয়া হৈছে যোৱাবাৰৰ মেজি জ্বলোৱা দৃশ্য। সৌটো আমাৰ ঘৰটো দেখিছেনে। যোৱাবাৰ আমাৰ ঘৰৰ পাছফালে পথাৰত এনেদৰে পিকনিক খাইছিলোঁ। এয়া হৈছে তাৰ আগবছৰৰ দৃশ্য। আচলতে তাত আমি ৰাস্তাতে পিকনিক খাওঁ। তাৰপিছত এয়া মেজি জ্বলোৱা দিনাৰে দৃশ্য। যিহেতু আমি সকলোৰে মেজি জ্বলাই মেলি আজৰি হোৱাৰ পিছত সকলোৱে মিলি এনেদৰে চাহ খাওঁ। ভাল লাগিছিল আচলতে আগৰ স্মৃতিবিলাক, সেইকাৰণে মনত পৰে। সেয়েহে এনেদৰে ফটোকেইখনে আজিৰ দিনটোত এনেদৰে সাঁচি ৰাখিলোঁ। এখন এখন ফটোত আচলতে কিমান স্মৃতি জড়িত হৈ থাকে নহয় জানো। সেয়েহে এনেদৰে ফটোখিনিকে আজিৰ দিনটোত মনত পৰিছে যে সাঁচি ৰাখিবলৈ চেষ্টা কৰিলোঁ। আৰু এয়া হৈছে দেহানো জন্ম নোহোৱাৰ দৃশ্য। সকলোৱে গ্ৰুপ ফটো তুলিছিলোঁ এনেদৰে। সেইদিনাও ৰাতিপুৱা মেজি জ্বলোৱাৰ দিনাই দৃশ্য। ভিডিঅ'টি যদি চাই ভাল পালে লাইক কমেণ্ট এটা কৰি দিব। লগতে নতুন যিসকলে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই। তেনেহ'লে নতুন এটি ভিডিঅ'ত আকৌ লগ পাই আছোঁ।